কাৰ্বি আংলং জিলাৰ অন্তৰ্গত গোলাঘাট জিলাৰ দাঁতিকাষৰীয়া এখন গাঁও। গাঁওখন একচুৱেলি কাৰ্বি আংলং জিলাত অৱস্থিত, কিন্তু আমাৰ গোলাঘাট জিলাৰ পৰা খুব বেছি আপোনাৰ ডিষ্টেঞ্চটো হ'ব 25 কিলোমিটাৰ। নুমলীগড়ৰ পৰা অলপ সোমাব লাগিব, আৰু যদি গোলাঘাট জিলাত থোৰামুখৰ পৰা মূৰফুলনি ফলঙনি হৈ যায়, তেতিয়াহ'লে চকীহলা বগীজান পাৰ হৈ অলপ দূৰ গৈ ৰংবং ঘাটৰ পৰা বাওঁহাতে সোমাব লাগিব, আৰু নুমলীগড়ৰ ফালৰ পৰা আহিলে ৰংবং ঘাটৰ পৰা সোঁহাতে সোমাব লাগিব। বিশেষ গাঁওখনত একো নাই, আপোনালোকক আজি মই দেখাব গৈ আছোঁ। এই গাঁওখন ইমান এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশ। কৰ্মৰ কাৰণে, ডিউটিৰ কাৰণে এইফালে মই কাষ্টমাৰ ভিজিটৰ কাৰণে আহি থাকোঁ প্ৰায়, কিন্তু আজি মোৰ মন গ'ল ভিডিঅ' কৰি আপোনালোককো দেখাবৰ বাবে। ৰাস্তাটো বেয়া আছিলে আজি 2 বছৰ আগত, লাহে লাহে বনালে। আমি এই লাষ্ট 2টা ভিজিটত ৰাস্তাটো পকা কৰিলোঁ, খুব সুন্দৰ এটা ৰাস্তা বনাই দিলে। ৰাস্তাটো আগতে বেয়া আছিলে, এতিয়া ভাল। এই ৰাস্তাটোত গৈ থাকিলে ৰাস্তাটোৰ এটা জেগাত অন্ত হয়, সেই জেগাকণত পাহাৰৰ এটা এৰিয়া আছে। তাত সেই জেগাকণ নোপোৱাৰ আগত ইমান সুন্দৰ পথাৰৰ মাজত এটা পৰিৱেশ আছে। আপোনালোকে চাই যাওক গাঁওখন চাই গ'লে অন্ততঃ ফিল এটা কৰি আহি থাকিব, মনত ভাবি থাকিব, গৈ থাকিব। চাওক কি সুন্দৰ পৰিৱেশ, তামোলৰ বাৰী, গাঁওখনৰ প্ৰাকৃতিক পৰিৱেশ, পথাৰ। এইফালে বৰষুণটো দিছে যেন লাগিছে, বৰষুণটো দিছে, পানী ৰৈছে পথাৰত। খুব ভাল লাগে। এইফালেদি আপুনি বাইক চলাই আহি থাকিব, খুব ভাল লাগে গৈ থাকিব। আপুনি এনেকুৱা সুন্দৰ এটা ফিল পাব, বতাহ মাৰি থাকিব। গৰম দিনতো অকণো গৰম নুঠে। ক'ৰবাত ছাঁত ৰৈ ইয়াৰ মজা উপভোগ কৰা। চাওকচোন কিমান সুন্দৰ এটা পৰিৱেশ। মই এই জেগাকণৰ কথাই আপোনালোকক কৈ আছোঁ। এই জেগাকণ আমি এইমাত্ৰ পাইছোঁহি। ইয়াৰ মাজত ৰখি পেলাই চাৰিওকাষে কেৱল পাহাৰ দেখিব, মাজত এটা ৰাস্তা, ক'তো ঘৰ নাই, চাৰিওকাষে পাহাৰ। চাওক কিমান সুন্দৰ লাগিছে। কেতিয়াবা আবেলি ওলাই আহি ইয়াতে খানা এটা খাই কি মজা লাগিব, হয়নে বাৰু? আজি মন গ'ল দেখুৱাবৰ কাৰণে। কেনেকুৱা পালে মোক ক'বচোন। মোৰ কিন্তু বহুত ভাল লাগে জেগাটো। ৰংবং ঘাটৰ পৰা অকণমান সোমাব লাগিব, একদম আপোন গাঁওখনৰ নিচিনা লাগে। মোৰ মতে চিংনাৰ গাঁও কয় নেকি, কিন্তু সঁচাকৈ বহুত ভাল লগা এটা পৰিৱেশ। ৰাস্তাটো পকা হোৱাৰ পৰা যে আজি গৈ বহুত বেছি